আজি আমি উকিয়ামলৈ আহিছোঁ সপৰিয়ালে আৰু ইয়াতে মানুহজনৰ জেঠিহঁতৰ ঘৰ আছে তাত আমি ভাত পানী খাম লগতে পিকনিক স্পটটো ওচৰতে আগতে আহিছিলোঁ এবাৰ আজি আকৌ এতিয়া ফুৰিবলৈ আহিছোঁ তো ভিডিঅ'টোৰ জৰিয়তে গোটেই দেখুৱাই থাকিম দেই বৰ ভাল লাগিছে কিন্তু গতিকে প্ৰথমৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ এয়া আমাৰ ঘৰৰ ওচৰতে ফৰেষ্ট অফিচটোৰ কাষেৰেই এয়া উকিয়ামলৈ যাব পাৰি সেয়েহে এতিয়া শাল বাগানৰ মাজে মাজে আমি ধুনীয়া মনোমোহা দৃশ্য উপভোগ কৰি গৈ আছোঁ লগতে এয়া চাওকচোন আপোনালোকক দেখুৱাই দিছোঁ মানে এয়া বাওঁফালেৰে যোৱা ৰাস্তাটোৰে আমি চানডুবি যাব পাৰিম আৰু চিধা গ'লে আমি উকিয়াম ওলাব পাৰিম আৰু সেয়েহে আমি এতিয়া চিধাকৈ গৈ আছোঁ লগতে এয়া আমি জেঠিহঁতৰ ঘৰ পায়ে চাহ খাবলৈ বহি গ'লোঁ দেই ধুনীয়াকৈ গৰম গৰম পিঠা বিস্কুট মিঠাই ধুনীয়াকৈ চাহ দিলে এয়া চাহ পানী খালোঁ এয়া জেঠিয়ে চাওকচোন ধুনীয়াকৈ তামোল কাটি আছে সুন্দৰ পৰিৱেশ ইমান ভাল লাগে আৰু নতুনকৈ ঘৰো এটা বান্ধি আছে এয়া মাইনাই বাবুক ল'ব লৈছে আৰু সেই চাওকচোন ক'লা যে ড্ৰেছ পিন্ধি আহিছে পিছফালৰ পৰা সি মানে পাকঘৰত সোমাই বেছিকৈ খাই আছে সি মানে ভাবিছে পাকঘৰত সোমাই মনে মনে বেছিকৈ খাই আছে মই মাত লাগতে সি ওলাই আহিলে আৰু এতিয়া চাহ পানী খাই আমি এয়া য'ত পিকনিক খাই মানুহবিলাকে বনভোজস্থলীলৈ আমি গৈ আছোঁ দেই আপোনালোককো দেখুৱাম ইমান ভাল লাগিছে আৰু পৰিৱেশটো আৰু এয়া গাঁওখনত মানে কি মানুহ বাস কৰে গাৰো মানুহ ন এই তাত মানে আমি য'ত খোজকাঢ়ি যাই আছিলোঁ পিকনিক স্পটৰখিনি গাৰো জনগোষ্ঠীৰ গাৰো জনগোষ্ঠীৰ মানে গাঁৱৰ মাজে মাজে আমি গৈ আছিলোঁ ইমান মানে সুন্দৰ পৰিৱেশ আৰু ইয়াৰ বৰ ভাল লাগিছে দেই আৰু সদায় চাফ চিকুণ কৰিয়ে থাকে আৰু লগতে এয়া সকলোৱে খানা বনাই আছে ধুনীয়াকৈ অকণমান দেখুৱাই দিছোঁ আমি যিহেতু ইয়াত খানা খোৱা নাই আমি আচলতে 4-5 বছৰমান আগতে আহিছিলোঁ বিয়া মানে আমাৰ বাইদেউহঁত আমাৰ সকলোবিলাক আৰু ভণ্টিহঁত সেনেকৈ আমি আহিছিলোঁ বৰ ভাল লাগিছিল তেতিয়াও আৰু এতিয়াও আজি আহিলোঁ এতিয়া ইমান ধুনীয়াকৈ ইয়াত দোকান পোহাৰ বহিছে নহয় বৰ ভাল লাগিছে আৰু এয়া চাওকচোন যোনে যি কিনিব খোজে কিনিব পাৰে খোৱা বস্তুৰ দোকান একোৱেই অভাৱ নাই আৰু মানে আৰু আইচক্ৰীম কিবা কিবি আৰু লোকেল মানে বস্তু বহুত ওলাইছে এয়া জালুক কৰ্দৈ কিবা কিবি বহুত আৰু এইফালে ফটো উঠিব পাৰি সেই মানে বিভিন্ন ধৰণৰ আৰু খালি কি পইচা দৰকাৰ পইচা সকলোতে মানে পইচাৰে দৰকাৰ পইচা নহ'লে একোৱে কাম নাই জানেনে আজিকালি আৰু আমি এয়া মানে সকলোৱে আইচক্ৰীম খাই আছিলে মই চাওকচোন মানুহজনৰ পৰা কাগজখন আনি খালোঁ তাতে মানে ঢেৰ লাগি থাকে যে আমি আৰু মহিলা মানুহ যে অকণমান আইচক্ৰীম খালোঁ তেনেকৈয়ে আৰু মই বেছিকৈ খোৱা নাই এয়া বুট খালোঁ লগতে খাই লৈ এয়া ফটো উঠিলোঁ আৰু এয়া দেখুৱাই দিছোঁ নাৱত উঠি আপোনালোকে ফুৰিব পাৰে আমি আচলতে এয়া কৰা নাই যিহেতু বাচ্ছা আছে আমি এইবিলাক একোৱেই কৰা নাই আৰু তাতে উঠি ফটোহে উঠিলোঁ পাৰতে যিহেতু আছে তাত ফটো উঠিব পাৰি একো ভয় নাই বুলি কৈছে সেনেকৈ ফটো উঠিলোঁ এয়া চাওকচোন আপোনালোকক আৰু তাত একেবাৰে সেই চলি আছে মিউজিক চলি আছে সেয়েহে মিউট কৰি মই ভইচ অভাৰেদি ভিডিঅ'টো কৰিছোঁ আৰু এই চাওকচোন বগৰীবিলাক ৰঙচুৱা হৈছেই আৰু ধুনীয়াকৈ খাব পৰা হৈছে এটা খাই চালোঁ বৰ সোৱাদ লগা আৰু আমাৰ ওচৰত হ'লে যে আজিলৈকে যেনে এটাও নাথাকিল হয় ধুনীয়াকৈ আছে ফটো উঠাত ব্যস্ত ইমান ধুনীয়াকৈ আছে কলিজাটো ধুনীয়াকৈ আৰু তাৰে পিছতে এয়া অফিচটো দেখুৱাই দিয়া কাৰণটো হ'ল মোৰ শহুৰ দেউতাই এই অফিচটোতে থাকিছিল ইয়াতে চাকৰি কৰিছিল ফৰেষ্ট অফিচত আৰু ইয়াতে আছিল আৰু তাৰে পিছত আমি উকিয়ামৰ পৰা অকণমান ছাইড হৈ এয়া গাঁৱৰ মাজেদি সোমাই আহিছোঁ সোমাই আহি যাই আছোঁ আৰু মানে হেঙিং ব্ৰিজ আছে উকিয়ামৰ নদীটোৰ মাজতে তালৈকে গ'লোঁ তাত আমি উঠিব নাপালোঁ ঘৰলৈ আহি এতিয়া ভাত খালোঁ আৰু বৰ সুন্দৰকৈ ভাত খালোঁ জেঠিহঁতৰ ঘৰত সঁচাকৈ বৰ ভাল লাগিল আৰু এনেকৈ সকলোৱে লগ হৈ চোতালত বহি ধুনীয়াকৈ একপি ফটো উঠিলোঁ এয়া চাওকচোন সকলোৱে ফটো উঠিলোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম দেই।